দিলে খুন্দিয়ালে ও মাজনী গাতে কিমান দুখে পায় প্ৰেমে খুন্দিয়ালে ও মাজনী অন্তৰতে আঘাত পায় কোনেনো ভিডিও এটা বনাই শান্তি নাই মানুহ আহি গ'ল আই গেছ খুৰীয়ে ইয়াতে মানুহ বুলি ক'ব লাগিছিল আৰু খুৰী আপুনি এইটো ভিডিও বনাই আছিল নে ঢোলটো ওলাই অসমীয়া মানুহবিলাকৰ সন্মান বৰ্তমান পানীত ডুবি আছে এনেকুৱা কিছুমান তিৰুতাৰ কাৰণে ইহঁতে অকল ভিডিওটো বনাই কিনে আপলোড দিবহে জানে তাৰ পাছত সেই ভিডিওটোৰ লগত কি কি হয় কোনে কোনে পায় কোনে কোনে চায় ইহঁতৰ সেইবিলাকক লৈ একো গুৰুত্ব নাই অকল ঢোলটো দেখাব পাৰিলেই হ'ল নমস্কাৰ মই নয়নমণ ডেকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ নয়ন এনে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি কাক ভালো কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ Karishma nath হয় আপোনালোক সকলোৱে চিনি পায় এনি টাইমে ট্ৰেন্ডিঙত থকা অসমৰ এগৰাকী চেলিব্ৰিটি আচলতে চেলিব্ৰিটি বুলি আখ্যা দিব নোৱাৰি এওঁলোকক কিন্তু কিনো কৰিম উপায় নাই কাৰণ কিছুমান মানুহে এইবিলাক নকৰিলে ভাল পায় ন যিয়ে নহওক এওঁৰ ভিডিঅ'বিলাক আমি ফেচবুক আৰু ইনষ্টাগ্ৰামত দেখিব পাই থাকোৱে আৰু সকলো কেইটাতে এওঁ অকল এটা কামে কৰি থাকে সেই একে ধৰণৰ ভিডিঅ' এটা মই আজি দুদিন আগত পাইছিলোঁ ক'ব গ'লে নাগাৰা নামৰ ঐতিহ্য ইয়াতে অপমান কৰা দেখা গৈছে এইবিলাক বস্তুৰ ওপৰত মোৰ একেবাৰে মাত মাতিব ইচ্ছা নাযায় কাৰণ এই দেখিলেই মোৰ মাথাটো বেয়া হয় যিয়ে নহওক আজি মাত মাতিবলগীয়া হৈছে এটা নিউজ দেখি পিনে যোনটোৰ কেপশ্যনটো বহুত ইণ্টাৰেষ্টিং কেপশ্যনটোত লিখা আছিল আইডিয়াৰ ব্লাউজৰ ৰছী শহু শহু হৰি নামত এইবিলাক কি নাগাৰা নামত আইটেম গাৰ্ল উদং পিঠিৰে এয়া কিহৰ নৃত্য কৰিশ্মাই আৰু কিমান তললৈ নিব নাগাৰা নামক আপোনালোকে তাইক যিমান ওপৰলৈ লৈ যাই থাকিব তাই সিমান তললৈ নমাই থাকিব নাগাৰা নামক আহক গাইছ এতিয়া নিউজটো চাওঁ যে নিউজটোত আচলতে আছে কি হৰি নামত এয়া কি মানে বাচি যাব নোৱাৰে কালপ্ৰিট একদম ৰঙা জিলিকি থকা বক্সেৰে ফকাছ মাৰি মাৰি দেখাইছে হৰি নামত এয়া কি নাগাৰা নামত আইটেম গাৰ্ল উদং পিঠিৰে এয়া কিহৰ নৃত্য বেলেগ সকলো কথা সাইডত ৰাখি পিনে এবাৰ ভাবক ৰাইজ যে নিউজটোৱে আচলতে কৈ কি আছে ফাৰ্ষ্ট অফ অল এজনী নৰ্মেল মহিলাক আইটেম গাৰ্ল বনাই দিছে কি ঠিক দুদিন পাছত মোকো চেলিব্ৰিটি বনাই দিব সেইকাৰণে বনাওক মোৰ পৰা নিউজ বনাওক